এইফালে ৰাতিপুৱাই আহিছোঁ বজাৰ কৰিবলৈ হাজবেণ্ড আৰু মই, যিহেতু আজি আমাৰ ঘৰত আহিব মা দেউতা আৰু এইফালে ভণ্টিহঁত, লগতে আমাৰ বাহঁতো আহিব। বিহুৰ উপলক্ষে আমি ভাবিলোঁ সকলোৱে এসাঁজ মিলিজুলি খাওঁ। এইফালে এয়া এওঁলোক আহি পাই গ'লহি আৰু তাৰপিছতে এইফালে এয়া বাহঁতো আহি পালেহি, মা দেউতা গোটেইখিনি আৰু তাৰপিছতে প্ৰথমে দিলোঁ চাহ জলপান আৰু তাৰপিছতে এইফালে এয়া ভাত, মাছ মাংস চব্জি গোটেইখিনি আৰু দেউতাহঁতে বনাইছিল, মই বনাইছিলোঁ, গোটেইখিনিয়ে মিলি জুলি আৰু এসাঁজ খালোঁ। এইফালে এয়া মাহঁতেও খালে। আপোনালোকৰ ফালে বিহু কেনেকুৱা গৈছে বাৰু কমেণ্টত জনাবচোন। আৰু তাৰপিছতে এইফালে দেউতাহঁত বহি কথা পাতি আছে, লগতে আমিও খালোঁ, মই হাজবেণ্ড। খানা কিন্তু ভাল হৈছে বুলি কৈছে আৰু ভাল লাগি গৈছে মনটো, যিহেতু সকলোৱে মিলি জুলি বনাইছোঁ। এইফালে এয়া ভণ্টি আৰু তাৰপিছতে এওঁলোক যাব ওলালে, মানে আমাৰ মা দেউতাহঁত। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বিহুতে যিহেতু সকলোখিনি লগ খোৱা হয়, ভাল লাগে আৰু।